নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিম পৰশুৰাম কুণ্ডৰ বিষয়ে। যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা ব্ৰহ্মকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছিল। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। 1840 চনত ইংৰাজী অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত 70 ফুট দীঘল আৰু 30 ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্তৰ সমাগম হয়। যেতিয়া পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মহাপাপৰ ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰাব নোৱাৰা হয়। বহু বছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তি ভাৱেৰে ভগৱানক আৰাধনা কৰাৰ পাছত মহাদেৱ শিৱ তেওঁৰ ভক্তিত সন্তুষ্ট হৈ বিষ্ণু জৰঠাক সাক্ষাৎ কৰিবলৈ ক'লে। বিষ্ণু জৰঠাক সাক্ষাৎ কৰাত তেওঁ ক'লে, উত্তৰ পূবত এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোৱতী জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তেওঁৰ পাপ খণ্ডন হ'ব। শেষত সেই কুণ্ডৰ পানীৰে গা ধোৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল। তেতিয়াৰে পৰাই এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে। পৰশুৰাম কুণ্ড ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চম অৱতাৰ ধাৰণ হয়। এই পৰশুৰাম কুণ্ডৰ সৃষ্টিৰ আঁৰৰ কাহিনীত যমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা। তেওঁৰ 5জন পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰেই ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন যমদগ্নি মুনিয়ে গা ধুবৰ বাবে সহধৰ্মিনী ৰেণুকাক গংগাৰ পানী আনিবলৈ পঠাইছিল। বহু দেৰিলৈকে পত্নী পানী আনিবলৈ গৈ ঘূৰি অহা নাই বাবে মুনি খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্য দৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধৰ্মিনী ৰেণুকাই স্বৰ্গৰ গন্ধৰ্বসকলৰ গা ধোৱাৰ দৃশ্য চাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একো নাই হৈ ইফাল সিফাল কৰি আছে। অৱশেষত মুনিয়ে পৰশুৰামক মাতৃৰ শিৰচ্ছেদ কৰিবলৈ আদেশ দিলে। পিতৃৰ আদেশ পাই কিং কৰ্তব্য বিমূঢ় হৈ পৰিল পৰশুৰাম, যেন তেওঁৰ ভৰিৰ তলৰ মাটিহে খহি পৰিল। কেইমুহূৰ্তমান একে ঠাইতে চকু মুদি ৰল। এবাৰ পিতৃৰ কঠোৰ মুখলৈ চাই মনৰ সকলো দুখ বেজাৰ আঁতৰাই পেলালে। দুচকু দুধাৰি পানী দুহাতেৰে মুচি পিছ মুহূৰ্ততে হাতত কুঠাৰখন লৈ আশ্ৰমলৈ গতি কৰিলে। আশ্ৰমত এক মুহূৰ্তও পলম নকৰি নিজক সংযত কৰি লৈ পৰশুৰামে হাতত থকা কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে। মাতৃ হত্যাৰ পাপত ভুগি তেওঁৰ হাতৰ কুঠাৰখন নিজৰ হাতৰ পৰা এৰুৱাবলৈ সক্ষম নহ'ল। অশেষ চেষ্টা কৰিও বিফল হৈ উপায় বিচাৰি পিতৃৰ ওচৰ পালেগৈ আৰু এই মহাপাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিল। তেতিয়া মুনিয়ে ক'লে যে মাতৃ হত্যাৰ এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে তুমি পাপমুক্ত হ'বা। তেতিয়াৰে পৰা পৰশুৰামে ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে। সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান ভক্তিত সন্তুষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু ক'লে, তুমি কুশল নগৰৰ পণ্ডিত বিষ্ণু জৰঠাক সাক্ষাৎ কৰা, তেওঁৱেই তোমাৰ পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰঠায়ো পৰশুৰামক উপদেশ দিলে যে উত্তৰ পূৰ্বাঞ্চলৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ ঠাইত
মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত আছে। তাত থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তেওঁ কুঠাৰেৰে কাটিলে যি জলধাৰা ওলাব আৰু বৈ যাব, তাত স্নান কৰাৰ লগে লগে হাতৰ কুঠাৰ এৰাই যাব আৰু তেতিয়া মাতৃহত্যা মহাপাপৰ পৰা মুক্ত হ'ব পাৰিবা। আৰু সেই ঠাই যুগ যুগান্তৰলৈ তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব। পণ্ডিত জৰঠাই কোৱাৰ পথেৰে গৈ পৰশুৰামে কাকপথাৰ, মহাদেৱপুৰ আৰু নামচাই অঞ্চল অতিক্ৰম কৰিলে আৰু অৱশেষত সেই ঠাইখন পালেগৈ। আৰু কথাপতে পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে আৰু ঘৰিয়াল ৰূপী সূতাপা উদ্ধাৰ হ'ল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগৰ স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰ সুলকি পৰিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।